হাই গাইজ, মই আজি আপোনালোকৰ মাজলৈ গাহৰি ৰেচিপি এটা লৈ আহিছোঁ। এয়া চাওকচোন বাৰু, গাহৰি আৰু ঔটেঙা বইল কৰিছোঁ। এয়া তেল দি লৈছোঁ কেৰাহীত, তেলটো গৰম হৈ লওক অকণমান। এতিয়া চাওকচোন বাৰু, পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজি থাকিম ল' ফ্লেমত। এতিয়া আদা নহৰু পেষ্ট কৰি থোৱা আছিলে, তাৰ অলপ দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ। চাওকচোন বাৰু, কালাৰটো ধুনীয়া হৈ আহিছে। আৰু অকণমান ব্ৰাউন হ'বলৈ দিম কালাৰটো। এতিয়া হালধি, মই তেলতে হালধি ইউজ কৰোঁ, মই হালধি তেলতে দি লৈছোঁ। এইখিনি ৰেড চিলি, মছলা চব মই ইয়াতে তেলতে ইউজ কৰিছোঁ। এতিয়া বইল কৰি ৰাখিছিলোঁ মাংসখিনি, এতিয়া বইল কৰা মাংস, ঔটেঙা এইবিলাক এড কৰিছোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিম। চাওকচোন বাৰু, আগলৈ চাই লওক ভিডিঅ'টো। চাওকচোন বাৰু কি ধুনীয়া কালাৰ আহিছে। এয়া দেখিছে কি সুন্দৰকৈ মাংসৰ ৰংটো ডাৰ্ক হৈ আহিছে। এনেকৈ ধুনীয়াকৈ মই লৰাই দিছোঁ। ইমানেই ধুনীয়া কুৰকুৰীয়া গোন্ধ ওলাইছে যে গোন্ধতে খাওঁ খাওঁ লাগিছে। এনেকৈ ঔটেঙা, গাহৰি, ফুলকবি, আলু আপোনালোকে এদিন নিশ্চয় বনাই খাই চাব কেনেকুৱা লাগে। এতিয়া মই ঢাকোন দি তেলটো ওলোৱালৈকে ৰাখি দিম। মন কৰিব যে মাংসখিনি ঘনাই লৰাই থাকিব, নহ'লে তলত লাগি ধৰিবও পাৰে। এয়া দেখিছে, এতিয়া নিমখ দি দিছোঁ। মাংসখিনি অকণমান গলি যোৱাৰ পিছত নিমখটো এড কৰিছোঁ। যদি বইল কৰোঁতে নিমখ দিয়ে তেনেহ'লে আঞ্জাত নিমখটো অলপ কমাই দিব পৰিমাণটো। যিহেতু সদায় ৰান্ধনি মানুহ জনা হৈয়েই, এনেকৈ মাংসখিনি ঘনাই লৰাই থাকিব। যিসকলে গাহৰি ভাল পায়, গাহৰি লভাৰ, তেওঁলোকেতো চাগে দেখিয়েই খাওঁ খাওঁ লাগিছে। ঠাণ্ডাৰ দিনত এতিয়া গাহৰি মাংস আৰু ৰুটি জুতি কিমান মজা হয় নহয়নে? আপোনালোকেও এনেকৈ খাব, ৰেচিপিটো চাব, ভাল লাগিলে মানে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ চেনেলত নটিফিকেশ্যন আহিব। এতিয়া সিফালে মই এইটো চৌকাত পানী গৰমাই ৰাখিছোঁ। মাংসই যেতিয়া মাংসৰ গাৰ পৰা পানীটো এৰি দিব, তেতিয়া মই তেলটো ওলাই আহিব, তেতিয়া মই গৰম পানীটো এড কৰিম। আৰু গৰম পানীটো দিয়াৰ অলপ সময়ৰ পিছতে মাংস হৈ যাব আমাৰ। એટલે চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। এয়া দেখিছে মাংসই ধুনীয়াকৈ তেল
তেলটো এৰি দিলে। এতিয়া এয়া দেখিছে মাংস ধুনীয়াকৈ তেলটো এৰি দিছে। এতিয়া আমি উতলাই থোৱা পানীখিনি দি দিম আৰু তেনেকৈ অলপ সময় ৰাখি দিম। ঠাণ্ডাৰ বতৰত আপোনালোকেও চাগৈ এতিয়া জুই কিনাৰত বহি নিশ্চয় ভাত বনাই আছে। কি কৰিম কি নকৰিম লাগিছে নহয়নে? ইমানেই ঠাণ্ডা পৰিছে বতৰ যিহেতুকে, গতিকে বেয়া। সেইবাবে নিজৰ ঠাণ্ডাৰ কালি নিজৰ যতন নিজে নল'লে পিছত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সৰু ল'ৰা ছোৱালী থকাসকলে বিশেষকৈ সাৱধান হ'ব। যিমান পাৰে গৰম বস্তু খাব, হজম নোহোৱা পাত শাকজাতীয় খাদ্য এনেকুৱা ঠাণ্ডা কালি খাবই নালাগে, যিহেতুকে অতি ঠাণ্ডা পৰিছে। এয়া দেখিছে মাংস ধুনীয়া হৈ আহিছে। গাহৰি লভাৰসকলৰ চাগে জিভাৰ পানী পৰি গৈছে নহয় জানো? এনেকৈ অলপ সময় উতলিবলৈ দিম। তাৰপিছতে আৰু মাংস আমি হৈ যাব, নমাই থ'ম। এয়া দেখিছে পানী দিয়াৰ পিছত ধুনীয়াকৈ মাংস উতলি আছে। এতিয়া ঔটেঙা, ফুলকবি, আলু, মাংস বহুত ধুনীয়া হৈছে। দেখিছে আমাৰ মাংস হৈ গ'ল। দেখিছে কি ধুনীয়া হৈছে। আমি পৰিৱেশন কৰি নেদেখুৱাওঁ অন্য ভাত চব্জিবোৰ যিহেতুকে ৰেচিপি দেখুওৱা নাই। সেইবাবে আজি অকল মাংস, গাহৰি মাংসৰ ৰেচিপিটোকে দেখুৱালোঁ আপোনালোকক। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। অন্য এদিন নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।